নমস্কাৰ জনাইছোঁ ইটো হিটো বহুতলৈ। আজিৰ আলোচ্য বিষয়বস্তুটি হ'ল COVID-19 আৰু শৈক্ষিক ক্ষেত্ৰখনত ইয়াৰ প্ৰভাৱ। বৰ্তমান সময়ত মানুহৰ মুখে মুখে প্ৰচাৰিত এটি শব্দই হৈছে এই কালৰূপী কৰোনা ভাইৰাছ। বৰ্তমান সময়ত এই ভাইৰাছে সকলো দিশতে যি এন্ধাৰৰ বীজ ৰোপণ কৰিছে সেয়া সৰ্বজন বিদিত। এই ভাইৰাছে সমাজ জীৱনৰ বিভিন্ন দিশৰ লগতে শৈক্ষিক ক্ষেত্ৰখনত ইয়াৰ যি বিৰূপ প্ৰভাৱ পেলাইছে সেয়া আমি সকলোৱে হৃদয়ঙ্গম কৰিব পাৰিছোঁ। শিক্ষা হ'ল এখন দেশ, এখন ৰাজ্য বা এটা অঞ্চলৰ প্ৰগতিৰ প্ৰধান চাবিকাঠি। শৈক্ষিক দিশৰ উত্তৰণত বাধা আহিলে এটা জাতিৰ যি বিকাশ সেই বিকাশতো স্থবিৰতা আহি পৰে। সুশিক্ষা গ্ৰহণ কৰি ভৱিষ্যত দেশৰ এজন সুনাগৰিক ৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ অযুত হেঁপাহ থকা এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ আশা আজি যেন অচিনা কৰোনাৰ প্ৰভাৱত পৰি স্তব্ধ হ'ব খুজিছে। বৰ্তমান সময়ত বিদ্যালয়বিলাকৰ পৰিৱেশ চাওঁ তেতিয়া এক নিৰ্জনতাৰ পৰিৱেশে গা কৰি উঠা দেখিবলৈ পাওঁ। সদায় ছাত্ৰ ছাত্ৰীসকলৰ মন মগজুত জ্ঞানৰ বীজ ৰোপণ কৰিব খোজা এই জ্ঞানৰ মন্দিৰে আজি যেন নীৰৱে অশ্ৰু নিগৰাইছে। শিক্ষাৰ পথাৰখনক জ্ঞানৰ সুভাষ বিলাই সেউজীয়া কৰিব খোজা এই জ্ঞানৰ মন্দিৰৰ হৃদয়ৰ স্পন্দন আজি যেন ৰুদ্ধ হ'ব খুজিছে। আজি যেন এই জ্ঞানৰ মন্দিৰে দুখেৰে ভাৰাক্ৰান্ত হৈ প্ৰতিটো ক্ষণত নিদ্ৰাহীনতাত ভুগিছে। জ্ঞানৰ মন্দিৰ বিদ্যালয়ৰ শোভাবৰ্ধন কৰা কণ কণ ছাত্ৰ ছাত্ৰীসকলেই ভৱিষ্যত দেশৰ সুনাগৰিক। এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মন এপাহি ফুলা পুষ্পৰ দৰে ৰঙীন আৰু কোমল। মনত অনুভৱ কৰোঁ এপাহি ফুলা ৰঙীন ফুলৰ সুবাস আজি যেন কোনোবা অচিনা কলা শক্তিৰ প্ৰভাৱত পৰি মৰহিব খুজিছে। আমি এটা কথা সকলোৱে বুজিছোঁ, এই কৰোনা ভাইৰাছৰ মূল যি শিপা সেই শিপা যিমানেই শক্তিশালী হ'ব সিমানেই ই আমাৰ শৈক্ষিক পথাৰৰ যি শিপা সেই শিপাডাল সিমানেই দুৰ্বল কৰি তুলিব। গতিকে অতি কম সময়ৰ ভিতৰত এই ভাইৰাছক সমাজ জীৱনৰ মাজৰ পৰা নিঃশেষ কৰাৰ প্ৰয়োজন, কিন্তু তাৰ বাবে লাগিব আমাক সচেতনতা। আশা কৰিছোঁ এই মহামাৰী কৰোনা ভাইৰাছে অতি কম সময়ৰ ভিতৰত আমাৰ সমাজৰ পৰা আঁতৰি যাব আৰু যিয়ে নেকি জ্ঞানৰ মন্দিৰৰ দুৱাৰ খোল খোৱাত সহায় কৰিব আৰু অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ সপোনৰ সেউজীয়া আশাবোৰক পুনৰবাৰ বিদ্যালয়ৰ মজিয়াৰ পৰা বাস্তৱত পৰিণত কৰাৰ এক পৰিৱেশ সৃষ্টি কৰিব। তাৰ আশাৰে আজিৰ এই আলোচ্য বিষয়বস্তুৰ পৰা মই বিদায় মাগিছোঁ। চাই থাকিব মোৰ অনুষ্ঠান ইটো সিটো বহুতো। সকলো ভালে থাকক, ভগৱানে সকলোকে মংগল কৰক। নমস্কাৰ।